No, 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 no. তো গাইজ আমাৰ মানে টমটম ওলাৰ ভিতৰত ই আমাৰ বেষ্ট মানে নামটো কিমান মাৰিলি ভাবা নাই আহিছয়ে ঘৰৰ পৰা দে তেন্তেনে মানে পুৰা দাড়ি চাড়ি কাটি আজি অকণমান চিকনা হৈ গৈছোঁ তেতিয়াহ'লে কমেণ্ট কৰি জনাবচোন আৰু মই এতিয়া পাকঘৰত যাওঁ পাকঘৰত গৈ চাহ বনালোঁ আলহীকো চাহ দিলোঁ আৰু ময়ো চাহ লৈ ৰুমত আহিলোঁ লাল বুলি ভাবিছে নেকি লাল নহয় এইটো চাহ হয় চাহ টিউবেলটোত দুজন লাগি আছে তো খুলিব পৰা নাই পুৰা এমচিল লগাই দিছেতো এমচিলটো পুৰা টান হৈ গৈছে ভগৱান মেইন জিভালিৰ অৱস্থা চাওক গাইজ 11 বছৰমান হ'ল চাওক কেনেকুৱা হৈ গৈছে তো টিউবেলটো ভালে আছে না চান্দি এই পিছা হাই বুলি কৈ দিছে হাই বুলি কৈ দে হাই বুলি কৈ এই নামি এইটো চিনি পালি তই ইয়াৰ দাড়ি কাটি হেণ্ডছম হৈছে না এনেকে এই ষ্টাইলত এনেকে মাৰ মই মিস্ত্ৰী এয়া তামোল খুৱাই দি আছে তামোল খাই ল আগত নতুন যোগালি যে মুঠি মাৰি মোৰ হাতটো বিষ হৈ গ'ল গাইছ এতিয়া আকৌ এটা লগাই দিছো আৰু একটা আছে ই ঘৰত পলালে আহিলে ইয়াকো ঢেঁকী মাৰিব দিম মোৰ হেড মিস্ত্ৰী লাগি গ'ল এইবাৰ বেচৰাটো টিউবেল চিবেল পুতি হৈ গ'ল দৈ এইখিনি চিৰা মুড়ি আৰু গুড় মই খাই লওঁ খাই বৈ একদম কমপ্লিট No, no, no. যেনেকৈ দৈ চিৰা কোনে খায় অকণমান কমেণ্ট কৰি জনাবচোন তো মই সেনেকৈ খাওঁ মানে লাষ্টৰ ডোখৰ বেছি মিঠা হৈ থাকে মানে গাইজ মানে পুৰা এলেহুৱা দিন আহি গ'ল ভাত খালে মানে শুব মন যায় 12টামান বাজিলে চাগে তো গা চা ধুই লওঁ গা চা ধুই মেলি ডিউটি যাম ভাই কেইটকা মাৰিলি মই হা কেইটকা মাৰিলি আজি 400 মাৰিলি আকাশ ভাই কিমান মাৰিলি মই এটা ওলাই আহিছো দেখো এই মিছা কথা কৈছে নেকি সঁচাকে তোন নাই কত মাৰিলা আজি 430 টকা আৰু তই কিমান মাৰিলি 240 সেইপিনে চাইছোঁ মোৰ লগৰ কেইটাই মানে ধান কুটাব আহিছে আৰু মোক লগ পাই কৈছে মানে মই বোলে বিয়া পাতিলোঁ আৰু এইজনে কৈছে মানে এপ্ৰিলৰ 1 তাৰিখৰ দিনাখন মই বিয়া পাতিলোঁ বুলি কৈছে আৰু এইফালে পিছফালে দেখিছে নহয় বহি আছে বিয়া নাই পতা এনে কৈছোঁ নাই পতা কিবা প্লানিং কৈছা নাই এতিয়ালৈকে নাই কৰা বিহু প্লানিং নেকি বিহু প্লানিং এতিয়ালৈকে নাই কৰা তুমি কি প্লানিং বুলি ভাবিছিলা বেলেগ প্লানিং বুলি মানে এইজনে বিয়া পাতিছেতো সেইকাৰণে মই কৈছোঁ বিহুৰ কি প্লানিং আছে বুলি এইজনে আকৌ বেলেগ প্লানিং বুলি ভাবি লৈছে নাখাওঁ আৰু মই এতিয়া গৈ আছোঁ আমাৰ চিমেণ্ট চাপাচনি শিকাই আছে তো সেইখিনিকে আপোনালোকক দেখুৱাব গৈ আছোঁ সেইখিনিকো চাওঁগৈ আপোনালোকক দেখুৱাই দিম ভিডিঅ'টো চাই যাওঁ
ভিডিঅ'টো মানে কোনে স্কিপ কৰি চালে তো কমেণ্টত জনাবচোন। আজি সৰু সুৰাকৈ এটা পাৰ্টিটো হ'ব আৰু ইয়াত দেখিছে নহয়, মাংস আৰু এইফালে পিঁয়াজ আৰু আমাৰ ৰান্ধনী এইজন দেই আজি মানে মাটিমাহ দালি স্পেচিয়েলকৈ ধুনীয়াকৈ বনাব। ভাত বনাই আছে আৰু এইজনে মানে চব্জিটো বনাব। আমাৰ লোকেল আলু বুলি কয়। চালানী আলু দেখা চালানী আলু ভাল মানে ভিডিঅ' কৰি থাকিলে কাম কৰিব নালাগে মানে।